ৰিয়া আৰু ৰাজ সিহঁত দুটাই ইটোৱে সিটোক বৰ ভাল পায়, কিন্তু সিহঁতৰ ভাল পোৱা মাজত যে এখন ধৰ্ম দেৱাল হ'ব সিহঁত দুটাই ভবাই নাছিল। কাৰণ ৰিয়া আছিল ইছলাম ধৰ্মৰ ছোৱালী আৰু ৰাজ হিন্দু ধৰ্মৰ ল'ৰা। সেয়েহে ৰিয়াই খোজে প্ৰতি বাধাৰ সন্মুখীন হৈছিল। যাওঁগে আৰু ঘৰত চিন্তা কৰি থাকিব। যোৱা। মা অ মা মা অ মা ইমানকে মাতি আছো, মাত দিয়া নাই কিয়? জল্দি জল্দি কৰা দে, মোৰ একদম ভোক লাগি গৈছে। তোৰ সেই ল'ৰাটোৰ লগত কিহৰ ইমান হলি? কাৰ কথা কৈছা তুমি? মইনো কাৰ লগত ইমান হলি কৰি কৰিলো? সেই যে ৰাজ নামৰ ল'ৰাটো, সি মোৰ ক্লাছৰ বন্ধুহে, আন একো নহয়, তুমি চিন্তা নকৰিবা। চাবিয়াই আজিকালি দিনকাল বৰ ভাল নহয়, অলপ চাই চিতি চলিবি। হ'ব মা, তুমি একো চিন্তা নকৰিবা। বাদ দিয়া, মোৰ ভোক লাগিছে, সোনকালে কিবা এটা বনোৱাচোন। মা অ মা আনা আকৌ, মোৰ কলেজ যাব দেৰি হৈছে নহয়। ক'ত আছা? সোনকালে আনা। আনিছানে? মা কিনো কৰি আছা? সোনকালে আনা আকৌ। ভণ্টি হলে তোৰ? মা মই যাওঁ দেই। অ দাদা গৈছো। ইমান দেৰি পৰা ৰৈ আছো। বল। দাদা অ মা মা অ মা ক'ত আছা তুমি? মা আপুনি যে মোক কৈছে হুলস্থুল কৰিছো বুলি, আপোনাৰ জীয়েৰে কি কৰিছে শুনিব? তাইক ইমান মনা কৰাৰ পিছতো ৰাজলত হোটেলত বহি চাহ খাই আছে। ৰিয়া অ ৰিয়া, তোক ইমান বুজোৱাৰ পাছতো তই আকৌ হোটেলত বহি ৰাজৰ লগত চাহ খাই আছ। বাপেৰে যদি গম পায় কি কৰিব বাৰু? মা
কথাবোৰ এবাৰ ভালকৈ ভাবি শিৱসাগৰৰ শিৱসাগৰ কি কৰে ল'ৰাজন প্ৰফেচাৰ কৰে তেতিয়াহ'লেতো ভাল ৰিস্তাই আহিছে বহক মই ৰিয়াক কথাষাৰ কওঁগৈ যোৱা মই এতিয়া বেয়া নহওঁ মই পঢ়িম চাৰিয়া ল'ৰাজন বৰ ভাল ঘৰ শিৱসাগৰত কলেজৰ প্ৰফেচাৰ কৰে ঘৰখন একেবাৰে অকলশৰীয়া পাপাইতো ভালৰ কাৰণেহে চিন্তা কৰিছে মা তোমালোকে কি কথা পাতি আছা পাপাই তালৈ ভাল ল'ৰাজন চাইছে ঘৰ শিৱসাগৰত প্ৰফেচাৰ কৰে হয় নেকি মা হয় বোপা তোৰ বিয়া ওলাইছে মই গমেই নাপাওঁ ৰাজ তুমি ইয়ালৈ আহিছা যে ক্লাছ নকৰিলা নি সেইবোৰ বাদ দিয়া জানা ৰাজ মাহঁতে মোৰ বিয়া ঠিক কৰিছে কি ক'লা ক'ৰ ল'ৰা শিৱসাগৰৰ কলেজৰ প্ৰফেচাৰ তাৰ মানে তুমি মোৰ পৰা আঁতৰি যাবা এইটো অসম্ভৱ ৰাজ মই তোমাক কেতিয়াও পাহৰিব নোৱাৰো তেন্তে কি কৰিবা কি কৰিম তাকে ভাবিছো ৰাজ তোমাৰ লগত বিয়া পাতিবলৈ সমাজে স্বীকৃতি নিদিম কাৰণ মই মুছলমান আৰু তুমি হিন্দু তেনেহ'লে কি কৰিবা ৰিয়া আমি যদি গোটেই জীৱন লগত থাকিব নোৱাৰো একেলগে মৰিবতো পাৰিম যাওঁ ব'লা বহু সময় হ'ল ব'লা ৰিয়া ইমান দেৰি কৰি আহিছ কেনি গৈছিলি এও যোৱা নাই মা আজি কলেজ দেৰিকৈ ছুটি দিছে হয় নেকি হয় মা মই তোলে ৰৈ আছিলো কেনিবা যাবা নেকি মা মই আৰু ভণ্টি ফাৰ্মিং ফ্ৰী ঘৰলৈ যাবলৈ ওলাইছো হ'ব মা মই মুখ হাতকেইটা ধুই আহোঁগৈ তুমি সাজি কাচি কেনি যোৱা মই সেই ফাৰ্মিনেটৰ ঘৰৰ পৰা আহোঁগৈ ফাৰ্মিনেও চেক পাইছে তাইকো মাতিছে ব্লকলৈ লগ ধৰি আহোঁগৈ যোৱা সোনকালে আহিবা হ'ব এতিয়া দেৰি হ'ব ওলাইছেনে
কৰিছিলে তাতে লগ কৰি ল'বলৈ কৈছে ব'লক গৈ যাওঁ এই হ'ব নহ'লে ব'লা ব'লা বহুত দীঘল লাইন ধৰিব লাগিব নহ'লে ওলাই যাওঁ কেনিও নাযাবি দোকানে থাকিবি দেই সোনকালে আহিবি তই দুটা আহিলি তহঁতে কেনিবা গৈছিলি নাই এনেকৈ আহিছোঁ নাই ঘৰখন থেকে আমনি লাগিলে সেইকাৰণে ওলাই আহি তোমালোকৰ ঘৰলৈ মা নাই নি ঘৰত নাই মা আজি ব্লকলৈ গৈছে সেইকাৰণে হয় নেকি না মেৰাজ আমাৰ মা অফিচ আছে কেনিবলৈ হিমন্ত মামাই এই দুখীয়া মানুহবোৰক অনুদান দি বৰ সহায় কৰিছে ভণ্টি ভণ্টি হ'ল অকণ সময় তুমি কি কৰিছা দাদা তোমালোক কথা কথা বাই বুজানি পাৰিবা মোক কথা হ'ব যোৱা যোৱা দাদা ভালনে তোমালোকৰ ভালেই তোমাৰ মোৰ ভালেই দাদা চাহ খাব দেই পালোহি তোমালোক কেতিয়া আহিলা হ'ল অকণ দিন খুৰী আমি গৈ থাকোঁ যোৱা নে আহিবা আকৌ কেতিয়াবা মই অলপ ওলাই যাম সেইটোলৈকে পাই সোনকালে আহিবা ঠিক আছে তুমি পালাহিনে মই পালোহি মামা কেনি গ'ল যাব পাই ভিতৰত বাই আছে এজোটা মোজা খুলি হাত ভৰিকেইটা ধুই বাই কিবা এটা খাবলৈ দিব খাই ল'ব যাচোন তহঁতি কোনোবা এটা মাৰক মাতগে মাতিছিল কওকচোন কেলে মাতিছিল ৰিয়াক চাবলৈ অহা ল'ৰাটোৱে ৰিয়াক পচন্দ কৰিছে আৰু সিহঁতে সোনকালে বিয়া পতাৰ কথাও কৈছে হ'ব ঠিক আছে বাৰু পালেহি পালোহি বহক বহাহি আহা ভালে ভালে পালেহি পালোহি বাটত একো অসুবিধা হোৱা নাইতো নাই হোৱা বিয়নী মোৰ ঘৰখন বৰ অকলশৰীয়া বিয়াখন সোনকালে পাতি দিওঁ বুলি ভাবিছিলোঁ আলোচনা কৰিব লাগিব ঘৰখনৰ মানুহৰ লগত পৰিয়ালৰ লগত জনাম তেতিয়া বহাগৰ 25 তাৰিখটোৱে ঠিক হ'ব নেকি আমাৰ এওঁৰ লগত মানে পাতিছিলোঁ আমাৰ এওঁ বেংগলত থাকে যে হ'ব তেন্তে এইটো ডেটে ঠিক হ'ব হ'ব বিয়নী আমি গৈ থাকোঁ দেৰি হৈছে একেবাৰে ছোৱালী নিবলৈহে আহিম কিন্তু কথা এটা নহয় কওকচোন এতিয়া চিজনটো কৰোণা চিজন চলি আছে গতিকে আমিতো ডাঙৰকৈ বিয়া পাতিব নোৱাৰো আপোনালোকেও নোৱাৰে 4-5জনমান মানুহ আনি নিয়মটো কৰি সেইমতে ছোৱালী বিদায় দিম ঠিক আছে বাৰু এতিয়া মই কি কৰোঁ কলৈ যাম মাহঁতে মোৰ বিয়া তাৰিখ ঠিক কৰি পেলালে যদি মাহঁতৰ কথা মতে বিয়া হওঁ ৰাজৰ কি হ'ব ৰাজে মোৰ অবিহনে জীয়াই থাকিব পাৰিবনে নাই নাই মই ৰাজৰ অবিহনে আনৰ হ'ব নোৱাৰোঁ
বাই তোৰ বিয়া ঠিক হৈ গ'ল তই আমাকে গুচি যাবি আমাক পাহৰি নাযাবি এফালে ঘৰখনত আনন্দ ডাঙৰ যি বিয়া আনফালে ৰিয়াৰ মনত বহুত চিন্তা তাই বাৰু ৰাজক এৰি কেনেকৈ আনৰ হ'ব তাই যদি মাক বাপেকৰ কথা মতে চাহিললৈ যায় ৰাজৰ বাৰু কি হ'ব ৰাজে তাইৰ অবিহনে জীয়াই থাকিব পাৰিবনে বহু সময় চিন্তা কৰি তাই ভাবিলে যে মই ৰাজৰ বাবে সেইবাবে মই আনৰ হ'ব নোৱাৰোঁ মই ৰাজৰ ওচৰলৈ গুচি যোৱাই ভাল হ'ব এইবোৰ কথা ভাবি তাই ৰাজৰ ওচৰলৈ গুচি যায় ৰিয়া অ ৰিয়া ৰিয়া কেনি গ'ল তাই অ ভণ্টি বাই ক'ত গ'ল বাই কেনি গ'ল মই গোটেইখন চাই আহিলোঁ ক'তো নাই চাচোন বাই ক'ত আছে চাইচোন কোৱাচোন ৰিয়া ঘৰত নাই ৰিয়া কেনি গ'ল গোটেইখন চালোঁ কেনিনো গ'ল গোটেই বিচাৰি গৈছোঁ কেনি পোৱা নাই মা আমি বাইক গোটেইখন চালো ক'তো নাই কেনি গ'ল বাৰু তাই মেৰা কোৱাচোন দুইটা যোৱাচোন বিচাৰি আহানে ছোৱালীজনী কেনি গুচি গ'ল বাৰু ৱাচিম আৰু কিমান বিচাৰিবি খোজকাঢ়ি কাঢ়ি ভাগৰ লাগি গৈছে হয় বাৰু আৰু কিমান বিচাৰিবি ৰচোন অলপ সময় আকৌ বিচাৰিছ সিহঁতে একো অমংগল নকৰিলে হয় বৈ 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 ভণ্টি কি হৈছে এইবোৰ তই কিয় ঘৰ এৰি গুচি আহিলি মা পাপাৰ কি অৱস্থা হৈছে তই এবাৰ নাভাবিলি দাদা মই ৰাজক পাহৰিব নোৱাৰো মই ৰাজৰ অবিহনে জীয়াই থাকিব নোৱাৰো ৰিয়া তোমাৰ মোৰ সম্পৰ্কটো সমাজে কেতিয়াও মানি নলয় ভুল তোমাৰ মোৰ মাজত ৰিয়া আমি সম্পৰ্কটো গঢ়াৰ আগত ভাবি চাব লাগিছিল যে আমাৰ এই সম্পৰ্কটো সমাজে স্বীকৃতি দিবনে নিদিয়ে নেলাগে এনেকুৱা সমাজ যি সমাজে দুখন হৃদয়ৰ মৰম বুজি নাপায় তইতো মাৰ কথা জানই গাটো অনবৰতে বেয়া কৰি থাকে যাওঁ বৈ
বিয়নী তেনেহ'লে আমি উঠোঁ দেৰি হৈছে বৰ দূৰণি বাট নহয় এমাহৰ পাছত ৰিয়া চাহিলৰ লগত বিয়া হৈ যায় ৰিয়া আৰু চাহিলৰ বিয়াখন ডাঙৰকৈ পাতিব পৰা নগ'ল কাৰণ চাৰিওফালে ভয়াৱহ কৰোনা সেয়েহে সামাজিক দূৰত্ব বজাই ৰাখি বিয়াৰ কাম সমাধা কৰা হ'ল ইফালে ৰাজে গাঁও এৰি বহু দূৰ গুচি যায়